হে গাইজ বহুতৰে কোৱেশ্চন যে আমাৰ ফোনটো আমি ৰিসেট কেনেকৈ কৰিম। সো ৰিসেট কৰিবলৈ মই আপোনাক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দি আছোঁ এইটো ভিডিঅ'ত। সো ফাৰ্ষ্ট অফ অল আপোনাক কি কৰিব লাগিব, সেটিংছত যাব লাগিব। আপুনি সেটিংছত ওপেন কৰিব, তাৰপিছত আপুনি সাৰ্চ বক্সত লিখিব ৰিসেট। লিখাৰ লগে লগে আপোনাৰ ইয়াত আহিব কি ৰিসেট ৱাইফাই মোবাইল নেটৱৰ্কছ এণ্ড ব্লুটুথ আৰু আহিব এটা ফেক্টৰী ৰিসেট। আপুনি ৰিসেট কৰিবৰ বাবে ফেক্টৰী ৰিসেটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ফাৰ্ষ্ট অফ অল মই আপোনাক এটা কথা কৈ দি আছোঁ, যদি আপুনি ফোনটো ৰিসেট কৰিব বিচাৰিছে, যদি আপোনাৰ সেই ফোনত যদি কোনো ইম্পৰ্টেণ্ট ফটো নাইবা ভিডিঅ' থাকে, তেনেহ'লে আপুনি কোনোবা এটা ফোনত ট্ৰান্সফাৰ কৰিব পাৰে। কাৰণ ৰিসেট কৰাৰ পাছত সেই ফটো ভিডিঅ' যিবিলাক আপোনাৰ কণ্টেক্ট আছে সেই একো নাথাকিব। আপুনি ৰিসেট কৰাৰ বাবে আপুনি ইয়াত ইৰেজাৰ অল ডাটাত ক্লিক কৰিব। আপোনাৰ ফোনত যিটো লক দিয়া আছে, যিটো পাছৱৰ্ড দিয়া আছে, আপুনি জাষ্ট পাছৱৰ্ডটো এণ্টাৰ কৰি নেক্সটত ক্লিক কৰিব। আপোনাৰ ফোনটো লগে লগে ৰিসেট হৈ আহিব। অৰ্থাৎ আপোনাৰ যদি পুৰণা ফোন আছিল সেই ফোনটো আপোনাৰ নতুন হৈ আহিব। আপুনি যেনেকুৱা নতুন এটা ফোন কিনিলে যেনেকুৱা ফিল হয়, একোৱে নাথাকে, ঠিক তেনেকুৱা হৈছে যাব। সো এনেকুৱা টেক টিপছৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, লগতে বেল আইকন অন কৰি পেজটো ফলো কৰিব পাৰে। আজিৰ কাৰণে এইখিনিয়ে। সকলোৱে ভালে থাকি সুস্থ থাকিব। ধন্যবাদ।